নমস্কাৰ বন্ধু বান্ধৱীসকল, ডিম্পল পাটগিৰি এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ভোটাৰ কাৰ্ড সম্পৰ্কীয় কিছুমান সমস্যাৰ বিষয়ে। মানে আপোনাৰ যদি ভোটাৰ কাৰ্ডত নামটো ভুল হৈ আছে, যদি আপোনাৰ ৰিলেটিভ নামটো ভুল হৈ আছে, ডেট অফ বাৰ্থ যদি ভুল হৈ আছে বা এড্ৰেছ যদি ভুল হৈ আছে, সকলোখিনি কেনেদৰে আপোনালোকে অনলাইন প্ৰচেছেৰে 2 মিনিটৰ ভিতৰত নিজৰ মোবাইলত কৰিব পাৰিব, তাকে লৈ আজি আলোচনা কৰা হ'ব এইটো ভিডিঅ'ত। তো যদি আপুনি ভোটাৰৰ ফটোটো চেঞ্জ কৰিব বিচাৰে, শিফটিং কৰিব বিচাৰে, সকলোখিনি আজি সমস্যা ভোটাৰৰ আপোনালোক খুব বেছি 2 মিনিট সময়ৰ ভিতৰত আলোচনা কৰি দেখুৱাম আৰু নিজৰ মোবাইলত একদম ইজিলি আপোনালোকে কৰিব পাৰিব। তো আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে প্লে ষ্ট'ৰটো খুলি ল'ব আৰু প্লে ষ্ট'ৰটো খুলি লোৱাৰ পিছত ইয়াত সাৰ্চ বাৰত ক্লিক কৰিব ভোটাৰ হেল্পলাইন। ইয়াত ভোটাৰ হেল্পলাইন ক্লিক ইয়াতে সাৰ্চ কৰি দিব। তাৰপিছত আপোনালোকে ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। মোৰ অলৰেডি ইনষ্টল হৈ আছে। তাৰপিছত এই এপটো অপেন কৰি ল'ব। মই অপেন কৰি আছোঁ। এপটো অপেন কৰি অকণমান সময় ৱেইট কৰিব। তাৰপিছত আপুনি দেখা হ'ব ইয়াত ফৰ্মছ বুলি আছে, প্ৰথম অপশ্যনটো মই মাৰ্ক কৰি দিছোঁ। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে সকলোখিনি ভোটাৰ ছাৰ্ভিচ বুলি গোটেই ডিটেইলছখিনি আহি গৈছে। এপ্লাই অনলাইন ট্ৰেন্সফাৰ শিফটিং সকলোখিনি আহি গৈছে। কাৰেকশ্যন অফ এণ্ট্ৰিজ ফ্ৰম 8 এই অপশ্যনটো মই মাৰ্ক কৰি দিছোঁ। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা এখন পেজ অপেন হ'ব আৰু ইয়াতে লেটছ ষ্টাৰ্ট বুলি আছে, ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাক সুধিছে ডু ইউ অলৰেডি হেভ ভোটাৰ আই ডি নাম্বাৰ। আপোনাৰ যেহেতু ভোটাৰ কাৰ্ড আছে, ভোটাৰ আই ডি নাম্বাৰ আছে, তো য়েছ ইয়াতে টিক কৰি নেক্সট বটনটোত ক্লিক কৰি দিব। ইয়াতে নেক্সট বটনটোত ক্লিক কৰি দিব। ইয়াতে আপোনাৰ দেখাইছে প্লিজ এণ্টাৰ ইউৰ ভোটাৰ আই ডি নাম্বাৰ। তো ভোটাৰ আই ডি নাম্বাৰ আপোনাৰ হৈছে, ইয়াতে মই দেখাই দিছোঁ মাৰ্ক কৰি, এইটো CFM 043, বাকী কেইটামান আছে আৰু মই হাইড কৰি দিছোঁ। তো এই যিটো ভোটাৰ নাম্বাৰ, এই ভোটাৰ নাম্বাৰটো তাত গৈ আমি ফিল আপ কৰিব লাগিব। ফিল আপ কৰি আমি প্ৰচিড কৰিব লাগিব। তো আহক এইখিনি কাম কৰি লওঁ। তো চাব ইয়াতে মই ভোটাৰ আই ডি নাম্বাৰটো ফিল আপ কৰি দিছোঁ। ইয়াতে ভোটাৰ আই ডি নাম্বাৰটো মই ফিল আপ কৰি দিছোঁ। আপোনালোকৰ গোটেইকেইটা মানে যেনেকৈ আছে ভোটাৰ আই ডি নাম্বাৰটো সকলোখিনি ফিল আপ কৰি দিব। তাৰপিছত এইটো বেক কৰি দিব। বেক কৰি দি দেখা হ'ব তলৰ পিনে প্ৰচিড বুলি আছে আৰু প্ৰচিড বটনটোত আপুনি ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি আহি গৈছে। আপোনাৰ নেম, এজ, জেণ্ডাৰ সকলোখিনি ডিটেইলছ আপোনাৰ ভোটাৰৰ আহি গৈছে। তাৰপিছত আপুনি নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপুনি দেখিব ইয়াতে যিখিনি কাৰেকশ্যন হ'ব, আপোনাৰ নেম, ফটোগ্ৰাফ, ইপিক, এড্ৰেছ, ডেট অফ বাৰ্থ, এই সকলোখিনি কাৰেকশ্যনৰ সুবিধা পাব। আৰু আপুনি য'ত টিক কৰিব সেইটোৱে আপুনি কাৰেকশ্যন কৰিব পাৰিব। মই নেম কাৰেকশ্যন কৰিম, তো নেমত টিক মাৰ্ক কৰিছোঁ। তাৰপিছত নেক্সট ক্লিক কৰিছোঁ। চাব ইয়াতে আপুনি যিটো আপোনাৰ শুদ্ধ নেম, যিটো কাৰেকশ্যন নেম লিখিব সেইটোহে লিখিব। ইয়াতে আগতে নিপন আছিল, মই যিখন কাৰেকশ্যন কৰি আছোঁ, কিন্তু এতিয়া নিপম কৰিব লাগে। তো মই নিপম লিখিছোঁ আৰু নেম ইন ৰিজনেল এইটো অসমীয়াত আহে। তো এইটো ক্লিক কৰিলে নিজে নিজে লৈ লয় আৰু যদি ভুল থাকে আপুনি নিজে টাইপ কৰি দিব। তো এইখিনি লিখি দিলোঁ, চিয়ৰ নেম কলিতা লিখিলোঁ। তাৰপিছত এণ্টাৰ মোবাইল নাম্বাৰ, মোৰ মোবাইল নাম্বাৰটো দি দিছোঁ। আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত দি দিব। তাৰপিছত এটা আপোনাৰ ডকুমেণ্ট দিব লাগিব। ইয়াতে যিকোনো মানে নাম চেঞ্জ কৰিছোঁ, তো আপুনি আধাৰ কাৰ্ড বা পেন কাৰ্ড এখন দিব পাৰে, য'ত মানে আপোনাৰ শুদ্ধ নামটো আছে। তো এইখন আপুনি কেমেৰা ফটো মাৰিও দিব পাৰে, বা যদি আকৌ ফটো মৰা আছে আপুনি চুজ ফাইল কৰি কিনে আপুনি ফটোছৰ পৰা লৈ কিনেও আপলোড কৰিব পাৰে। তো মই চুজ ফাইল কৰিছোঁ। ফটোছৰ পৰা মই এতিয়া ফাইলটো ল'ম, যিখন পেন কাৰ্ড আছে সেইখন মই ইয়াত আপলোড কৰিম। তো চাই থাকক। ইয়াৰ পৰা মই ফাইলটো লৈ ল'ম। তো ইয়াতে পান কাৰ্ডখন মই পালোঁ, এইখন পান কাৰ্ডখন আৰু এইখন মই লৈ লৈছোঁ। ইয়াত আপুনি ক্ৰপ কৰি ল'ব পাৰে যদি বেলেগ মানে ভালদৰে নাই ফটোটো, বেকগ্ৰাউণ্ডত যদি বেলেগ কিবা আহি আছে এনেকৈ ক্ৰপ কৰি ল'ব। এনেকৈ ক্ৰপ কৰি লোৱাৰ পিছত আপুনি ওপৰত চাব, এইটো মই মাৰ্ক কৰি দিছোঁ, ক্ৰপ বুলি অপশ্যন এটা আছে, ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে চাই লওক আপুনি আপোনাৰ পেন কাৰ্ডখন হৈ গৈছে। তো নেক্সট বটনটোত ক্লিক কৰিব। তাৰপিছত ইয়াত হৈছে নেম অফ দ্য এপ্লিকেণ্ট, আপোনাৰ নামটো লিখি দিব। নেক্সট প্লেচটো সুধিছে, প্লেচটো আপোনাৰ, মোৰ যিহেতু মুছলপুৰ হয়, মই মুছলপুৰ প্লেচ লিখিছোঁ। আপোনাৰ যিটো প্লেচ হয় সেইটো ইয়াত লিখি দিব। লিখি দিয়াৰ পিছত ডান কৰি দিব।
ডান কৰি দিয়াৰ পিছত আপোনাৰ সকলো ডিটেইলছখিনি আহি গ'ল আগতে যিটো ভুল আছিল সেইটো আহিছে আৰু বৰ্তমান আপুনি কি কাৰেকশ্যন কৰিলে সেইখিনি ডিটেইলছো ইয়াত আহি গৈছে ধুনীয়াকৈ যিটো ডকুমেণ্ট আপলোড কৰিলে সেইখিনিও আহি গ'ল তাৰপিছত আপুনি কনফাৰ্ম বটনটোত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিব আৰু কনফাৰ্ম বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সম্পূৰ্ণ ভোটাৰ কাৰেকশ্যন এপ্লাই হৈ গ'ল ইয়াতে এটা ৰেফাৰেন্স আইডি আহিছে your application has been submitted successfully এই ৰেফাৰেন্স আইডিটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখি ল'ব তাৰপিছত ওকে কৰি দিব আপোনাৰ সম্পূৰ্ণ ভোটাৰ এপ্লাই হৈ গ'ল আৰু এনেদৰে আপুনি নিজৰ ভোটাৰৰ যিকোনো ভুল শুধৰণি কৰিব পাৰিব ইয়াতে এটা কথা কৈছোঁ যিটো ৰেফাৰেন্স আইডি এই ৰেফাৰেন্স আইডিটো আপুনি একদম গুৰুত্বপূৰ্ণ সেই আইডিটোৰ জৰিয়তে আপুনি আপোনাৰ ভোটাৰ আইডিখন মানে কিমানখিনি আগবাঢ়িলে অনলাইন আজি এপ্লিকেশ্যনটোহে হৈ গ'ল আপোনাৰ কিন্তু টোটেলি ছাবমিট হোৱা নাই বা গোটেইখিনি ভেৰিফাইড হোৱা নাই তো ভেৰিফাই হোৱাতে আপোনাৰ 1 মাহমান সময় লাগে গতিকে এইটো ট্ৰেক কেনেকৈ কৰি চাব পাৰি সেইটোলৈ মই এটা কালি ভিডিঅ' বনাম আৰু সেইটো ভিডিঅ'ত আপোনালোকক ভালদৰে বুজাই দিম কেনেকুৱাকৈ ট্ৰেক কৰি চাব পাৰি কিমানখিনি আগবাঢ়িছে আপোনাৰ ভোটাৰ আৰু আপুনি ৰেফাৰেন্স আইডিটোৰে কেনেকৈ ষ্টেটাছটো চেক কৰিব আপোনাৰ একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে সকলোখিনি কম আৰু এটা ভিডিঅ' বনাম তাত ভালদৰে বুজাই দিম কেনেকৈ গম পাব আপুনি একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে আৰু যেতিয়া আপোনাৰ এই ভোটাৰ নাম্বাৰ যিটো ভুল আছে এই যিটো CFM নাম্বাৰ আছে এই নাম্বাৰটো আপুনি সাৰ্চ কৰি দিলে কেনেকৈ সাৰ্চ কৰি দিলে আপুনি গম পাব আপোনাৰ ভোটাৰ কাৰ্ডখন শুদ্ধ হৈছে নে ভুল হৈ আছে সকলোখিনি গম পাব কালি আৰু এটা নতুন ভিডিঅ' আপলোড কৰিম তো আজিলৈ ইমানেই ধন্যবাদ তো ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যদি ভিডিঅ'টোত কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাব বা ইমেইলো আছে ইমেইলতো আপোনালোকে সুধিব পাৰে বা ফেচবুক আইডিও দিয়া আছে মোৰ ডিছক্ৰিপশ্যনত তো আপোনালোকে সুধিব পাৰে তাত কিবা বুজি নাপালে মোক ধুনীয়াকৈ সুধিব মই আপোনালোকক বুজাই দিম ধন্যবাদ